হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে নিশ্চয়। পুনৰ এটা ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ আৰু আপোনালোকক মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বতৰটো অলপ ঠাণ্ডা দেখি বৰষুণ দিছে অলপকৈ আৰু সেয়েহে গাজৰৰ হালোৱাকে বনাম বুলি ভাবিলোঁ আৰু বনাম যেতিয়া ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ। কেনেদৰে বনাইছোঁ ভিডিঅ'টো চাবচোন বাৰু। বহুত বেছি টেষ্টি হোৱাকৈ বনাইছোঁ আৰু মই বনাই মেলি এয়া খাবলৈ বুলিয়েই লৈছোঁ। বহুত বেছি বঢ়িয়া লাগিছে, ছুপাৰ। গতিকে মই কেনেদৰে বনাইছোঁ আহকচোন বাৰু, ভিডিঅ'টো চাব। আৰু ভাল লাগিলে কি কৰিব লাগে জানে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল কৰি দিব, তেতিয়া আহিব লগা ভিডিঅ'বোৰ গম পাই থাকিব। এতিয়া ভিডিঅ'টো চাওক কেনেদৰে বনাইছোঁ আৰু আপোনালোকেও যদি এনেদৰে বনোৱা নাই বা যিসকলে গাজৰ বেয়া পায় এনেদৰে বনাই খাই চাব, বহুত বেছি বঢ়িয়া লাগিব। এয়া গাজৰ লৈ লৈছোঁ, ধোৱা মেলা নাই, প্ৰথমতে কাটি লওঁ। আৰু ইচ্ছা কৰিলে গাজৰ কিন্তু ডাইৰেক্ট কুকাৰটো বনাব পাৰি। আৰু এইখিনি মই ধুই আনিলোঁ চাফাকৈ। এতিয়া মই এইখিনি ৰুকনিখনতে ভালদৰে ৰুকি ল'ম আৰু যদি ইচ্ছা কৰে সৰু সৰু টুকুৰা কৰিও এইখিনি দিব পাৰে, তেতিয়াও একেই হয় আৰু। আৰু এয়া মোৰ গ্ৰেট কৰা হৈ গ'ল। কেৰাহী এখন পাতি লৈছোঁ আৰু গৰম হোৱাত মই ইয়াতে ঘিউ দি লওঁ। গ্ৰেটেড গাজৰখিনি ইয়াতে দি দিম। আৰু মই মিডিয়াম ফ্লেমত এইখিনি ভাজি ল'ম। আৰু এইখিনি ভজাটোৰ ওপৰতে কথা, নহ'লে গাজৰৰ যিটো গোন্ধ মই আগতেও কৈছোঁ, সেইটোৰ কাৰণে অকণমান খাবলৈ বেয়া লাগে, কিছুমানে বেয়া পায় তেনেকৈ, সেয়েহে ভালদৰে ভাজি ল'ব। মই ইয়াত চেনি এচামুচে দিছোঁ মাত্ৰ। এয়া চাওক। এতিয়া এইখিনি মই এনেদৰে প্ৰায় 10-15 মিনিটমান ভাজিম। মই ইয়াতে ইলাচি লৈছিলোঁ 5-6টামান আৰু সেয়া অকণমান খুন্দি দিছোঁ। বহুত বেছি সুন্দৰ ফ্লেভাৰ আহিব। এইখিনি প্ৰায় মই 10-15 মিনিটমান ভাজি ল'লোঁ আৰু এয়া দেখিছে ড্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে গাখীৰ উতলাই লৈছোঁ আৰু গাখীৰখিনি মই ইয়াতে দি দিম। আৰু যদি আপোনালোকে গৰুৰ গাখীৰ নাপায় তেতিয়া কি কৰিব, যিটো পাউডাৰ গাখীৰৰ পেকেট আছে সেয়াও গৰম পানীত ভালদৰে গুলি লৈও ইয়াত ঢালি খাব পাৰে, তেতিয়াও বহুত বেছি টেষ্টি হয়। আৰু এইখিনি এতিয়া মই মিডিয়াম ফ্লেমত অলপ সময় হ'বলৈ দিম। এইখিনি এয়া চাওক, গাখীৰখিনি আধা শুকাইছে কিন্তু বহুতখিনি আছে এয়া। আৰু মই এতিয়া ইয়াতে অকণমান ঘিউ পুনৰ দি দিম। বহুত বেছি বঢ়িয়া লাগিব এনেদৰে, মুঠতে খাই চাব আৰু ঠিক এনেকুৱা এটা জোখতে কমপ্লিট শুকুৱাই দিব নালাগে যে পানীটো অলপ অলপ থাকোঁতেই মই ইয়াতে কনডেন্স মিল্ক ব্যৱহাৰ কৰিছোঁ। খাই চাব, ল'ৰা ছোৱালীয়ে গাজৰ খাই বহুত বেয়া পায়, নহয়নে বাৰু? আৰু এনেদৰে বনাই সিহঁতক খাবলৈ দিবচোন। ল'ৰাটোৱে গম পাইছে বহুত বেছি ক্ৰিমি হৈ গৈছে আৰু চেনি সেইবাবে মই দিয়া নাছিলোঁ, 1 চামুচতকৈ কমেই দিছিলোঁ। আৰু চেনিটো নিদিয়াকৈও এনেদৰে বনাই খাব পাৰে। আৰু এইখিনি এনেকুৱাতে নমাই নিদিব কিন্তু, কাৰণ কনডেন্স মিল্ক যিহেতু দিয়া হৈছেহে, গতিকে অলপ সময় ভাজিব লাগিব মিডিয়াম ফ্লেমত। আৰু মই আৰু অলপমান বেছিকৈ দি লৈছোঁ। সেইটো এটা নিজৰ জোখত দি ল'ব, মুঠতে মজা লাগিব আৰু। মই পুনৰবাৰ কৈছোঁ, মই এতিয়াও গেছটো কিন্তু মিডিয়াম ফ্লেমত ৰাখি এই কাৰ্যটো কৰিছোঁ। যদি খৰধৰ কৰে আৰু তেতিয়াহ'লে কিন্তু বেয়া লাগিব খাই দেই। আৰু এইখিনি এয়া চাওক, মোৰ হৈ গ'ল, দেখিছেনে আপোনালোকে? লৰাই দিয়াৰ লগে লগে এয়া গম পাইছে বহুত বেছি ক্ৰিমি হৈছে, মুঠতে মজা লাগিব আৰু খাবলৈ। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এনেকুৱাতে আপোনালোকে এনেকুৱা এটা কনচিষ্টেঞ্চিতে গেছটো অফ কৰি দিব, কাৰণ ঠাণ্ডা হ'লে আকৌ এইখিনি বহুত ডাঠ হৈ যাবগৈ।
আৰু দেখিছে এয়া ইমান সুন্দৰ গাজৰৰ হালোৱা মুখত দিলে পমি যোৱা ৰেডি হৈ গ'ল। মই ইয়াত গাৰ্নিচিঙৰ কাৰণে পিস্তা কেইটামান ওপৰতে দি দিছোঁ। আৰু যদি আপোনালোকে ড্ৰাই ফ্ৰুটছ ভাল পায়, যি ধৰণৰে হওক পিস্তা, আলমণ্ড, কাজু যেনেকৈ ভাল পায় আপোনালোকে দি খাব পাৰে। এয়া চাওক হৈ গ'ল। দেখিয়ে খাওঁ খাওঁ লাগিছে নাই বাৰু? যিসকল ল'ৰা ছোৱালীয়ে গাজৰ খাই বেয়া পায়, এনেদৰে আপোনালোকে কণ্ডেন্স মিল্ক দি খুৱাই চাব, সিহঁতে নোখোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। গতিকে বনাব, খাই চাব, কেনে পালে জনাব। পুনৰ এনেধৰণৰ ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ আকৌ আহিম, আকৌ লগ পাম। আজিলৈ আহোঁ তেন্তে, বাই বাই।